আৰু খানা আজি চলি আছে এইয়া কষ্ট কি বনাইছা এতিয়া কাঠ আলু ওলকবি আৰু মটৰ দি মাছৰ আঞ্জা বনাম মাছৰ পেটু বেঙেনা এনেকৈ বনাম তাৰপাছত বনাম তোমাৰ এই দাইল এখন আৰু বনাম চিম্পুলকৈ চালাড সিমানে পিঁয়াজ কটা হৈ গৈছে মটৰ গুচাই থোৱা আছে বিলাহী কাটি থোৱা আছে মাছ নিমখ হালধি সানি থোৱা আছে তাৰপিছত ইয়াত কিবা কিবি সিদ্ধ কৰি থকা হৈছে এইটোৱে হৈছে বিখ্যাত গেছটো যিটো ধিমিক ধামাক কৰিছে এয়াই হৈছে থিয়েটাৰিকেল লাইফ থিয়েটাৰৰ জীৱন প্ৰথম বছৰ আহিয়ে এনেকুৱা ধৰণৰ বহুত অভিজ্ঞতা বিভিন্ন তিতা মিঠা কেহা জ্বালা পুৰা চব পাই গৈছোঁ কিন্তু তাৰ ভিতৰতো কিছুমান ভাল লগা মুহূৰ্ত এই আমাৰ ভাল লগা মুহূৰ্ত এটা 25 বছৰ ভ্ৰাম্যমানত থাকিলে তাৰপিছতো না কোনো অহংকাৰ না কোনো এটিটিউড না কোনো কি টকটকীয়া একদম দেখা ফিনফিনীয়া ৰান্ধিছে আজি ৰান্ধি মই নিজে খুৱাব তিতা মিঠাখিনি তিতা কেঁহাখিনি পাবলৈ কাৰণে মিঠা গুড়টো চাই আছোঁ আমি হলেও থিয়েটাৰ আহি বহুত শিকিলোঁ ন প্ৰথম বছৰত আমি ভাল ভাল বস্তু লগ পাই গ'লোঁ ইমান কথা শিকিব নোৱাৰি আকৌ নিশিকাই বহুত শিকিলোঁ ন চিৰিয়াছলি আমি বহুত ভাল কথা শিকিছোঁ ন হ'লেও নিজৰ ৰুম চুম এৰি আহি দুটা ৰুমটো দখল কৰিছে যে কিয়া এই এটা এই ৰাতিপুৱা নিজৰ ৰুমটো বাদ দিলে ৰাতিপুৱাই আহি আপোনাৰ আহি বিচনা দুখন কৰিছে অকল থাকিব নোৱাৰে তাৰমানে এতিয়া চোৱা তুমি মোৰ ভেচকাটো চোৱা কিমান ধুনীয়া হৈছে ইয়াৰ বুদ্ধিত পৰি মই গোটেই পকা মুচি কুটা লৈছিলো নহয় মানে পকা কৰি ৰাখিব লাগে আৰু দেখাত বুঢ়া বুঢ়া লাগক তাৰ লগত থাকিলে যাতে কাষে চাব লাগে আৰু এইয়া এই তোমাৰ বুদ্ধি এইটো কৈ দিলো ধৰক আজি এটা ধুনীয়াকে তাতকে কৰো বুলি ক'ব এমিলি এৰি আহিছো আৰে আমি লগ হৈ আছো কাৰণে আমাৰ ভালে আছো আমাৰ বেলেগ পাৰ্টনাৰ নাই আৰু ন বৰ ভাল লাগিলে ও পাৰ্টনাৰ আনি বজাৰ পৰা আইয়া এ মজা কইবি লোকেল মাছ দেখোন পদ্মতে আনিছে পদ্মতে আনিছে পইচা দিব লাগিব না নহয় পদ্মতে আনিছে কি পদ্মতে আকৌ মাছটো চিনাকি ময়ে কৰাই দিছোঁ নাই মানে আমি পইচা দিব লাগিব নাই পদ্মতে অনা নাই আচলতে দোকানখনৰ পৰা ৰেডিয়েটটো মানে এনেকৈ লৈ আহিছোঁ এতিয়া কোনে অনা বুলি ক'বা এয়া কি কৰিছে আকৌ ৰচা চচা টানি দিলে যে কাপোৰ দিছিলো ৰ'দটো ভালকে পৰা নাছিলে এই মোৰ মৰমৰ ভাইটিক কষ্ট কৰি আকৌ উঠি তাত সি নিজে এ অৱস্থা এক্টৰৰ কি কৰি আছা অৱস্থা বস্তাতকে বেয়া অৱস্থা এয়া চাং ৱালত উঠি কাপোৰ শুকোৱাৰ ব্যৱস্থা কৰি আছে কাকপথাৰ ৰ'দটো আমাক দিছিলে কাপোৰকেইটা চাহ পৰা নাই ৰ'দটো সোনকালে গুচি গ'ল আহিব এতিয়া জীৱনত প্ৰথমবাৰৰ বাবে আজি হাতে কামে লাগিছে আমাৰ এজন ব্যক্তি এইজন হৈছে বিবেক আটাইতকৈ লেতেৰা কামটো মই কৰি আছো নে নাই জীৱনত বেছিটো কিমান দিন ধৰি চাফা কৰা নাই মালিকে মই বেছি চাফা কৰি আছো ভাই যি কাম কৰি ভাল পায় ভাই আৰু খানা বনাই ভাল পাওঁ তেল চাফা কৰি ভাল পাইছে ফাইনেলি খানা ৰেডি এয়া মাছ ফুলকবি ওলকবি ফিচা পিচ ল'লে আপুনি মোৰ ফেভৰেটটো আপুনি কাঢ়ি ল'লে মই নাজানো নহয় দুখ পাইছোঁ মাছৰ পেটু মজা হৈছে না টেষ্টি ভাল হৈছে ন ফাইনেলি বহু কষ্টৰ অন্তত আমাৰ এতিয়া খানা ৰেডি হৈ গ'ল আৰু আমি খাব লৈছোঁ আমিহে খাব লৈছোঁ বাকী এটা খাই লৈ আমি এই ভিডিঅ' মন নেমু কোনে এই নিমখ অকণ দিয়া এবিধ দিয়া দুল্লা খানা কেনে হৈছে সুন্দৰ অতি
সুন্দৰ অতি সুন্দৰ আমাৰ মেইন কাৰিকৰ আজি কষ্টপ আজি কাৰণে স্পেচিয়েলি থেংকছ ফৰ হিম আৰু বাকী ইয়াৰ birthday ফটোখন আৰু ইমান মজা মজা খানা নেমু দিছে Wow. বাই বাই আকৌ লগ পাম নতুন ভিডিঅ'ৰ সৈতে তেতিয়াহ'লে বাই